আমি তোমাৰ আগমনত আমি যেনেধৰণে সেৱা সম্ভাষণ জনাই আমি আদৰ সম্ভাষণ কৰিবলৈ তৎসৰ কৰিব পৰা নাই। আভাস মাত্ৰ চিন্দৰ খোৱা হৈছে। আভাস মাত্ৰ চিন্দৰ খাবলৈ যাওঁতে আমাৰ মনুষ্য কাইদা নথৈখানি আমাৰ খোজে খোজে অপৰাধ হৈছে। সৰ্বপৰাধ প্ৰভু অপৰাধ শান্তি কৰিতা সময় সৰ্বপৰাধ সেই সকল অপৰাধখিনি ভাল যি মনত কল্পনা কৰিছে কল্পনা সম্পূৰ্ণ কৰবা মিলাই কিবা মই সেই সকলে যি মনৰ কল্পনা কৰিছিল সেই কল্পনাখিনি সিদ্ধি কৰি কল্যাণ থাকিব লাগে। অনেক অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ মৰ্ষণ কৰি আপোনাৰ চৰণত শান্তি ৰাখি লোৱা যায়, তেহে আমাৰ জীৱ জন্তু দুখ সাৰিব উপায়। অৰ্জুনকে বাধ্যভাৱে চৰ্চা কৰোঁতে আগপাছ অনেকখিনি অপৰাধ ভঞ্জন কৰি শতভীষ্টখিনি সিদ্ধি কৰি ৰাম নাম নিৰ্দিষ্ট কৰে গোবিন্দ কিবা গুৰু শংকৰ গুৰু মাধৱ গুৰু গোপাল গুৰু অনিৰুদ্ধ আমাৰ পৰম গুৰু শ্ৰী শ্ৰী বাসুদেৱানন্দ মূৰ্তি ঈশ্বৰ দুখানি চৰণত শৰণ
সেইটো শুক্তই ভাবি আছে কি হবে ভাবি আছে কি হয়েছে সবে